হেল্ল' নমস্কাৰ, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই ৰাতিপুৱা ফ্ৰেছ হৈ গা পা ধুই মই মোৰ আচৰি আছিলোঁ, চ' ভাবিলোঁ ব্লগটো মই এতিয়া ষ্টাৰ্ট কৰি দিওঁ। ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিব যিহেতু নোৱাৰিলোঁ, চ' সেইকাৰণে ভাবিলোঁ ব্লগটো মই এতিয়া ষ্টাৰ্ট কৰি দিওঁ। সেইবাবে ব্লগটো মই এনেকৈ ষ্টাৰ্ট কৰিলোঁ। ফাৰ্ষ্টে মই চুলি আঁচুৰি লওঁ, তাৰপিছত আঁচুৰি মেলি ধুনীয়াকৈ ৰেডি হৈ লওঁ, যিহেতু মই টাউনলৈ যাব লাগিব। চ' চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। চ' এয়া বজাৰলৈ আহিলোঁ, আহি অলপ কাৰেণ্টৰ বস্তু আৰু কিবাকিবি এইবোৰ কিনিব আছিলে। চ' যিহেতু ৰাতিপুৱাই আহিলোঁ, কিছুমান দোকান খুলিছে, কিছুমান দোকান নাই খোলা। তো মোৰ যিখিনি দৰকাৰ হৈছিলে সেইখিনি দোকান অলৰেডি খোলা আছিলে, চ' মই লৈ ল'লোঁ ৰাতিপুৱাই। তাৰপিছত ইমান গৰম পৰিছে নহয়, ৰ'দ দিছে, চ' সেইকাৰণে মই ৰাস্তাত অলপ ঠাণ্ডা কিনি ল'লোঁ খাবৰ কাৰণে। তাৰপিছত ঘৰলৈ আহি দেখিলোঁ পাৰ্চেল আহিলে এটা। চ' এই পাৰ্চেলটো আনবক্সিং কৰিবৰ কাৰণে উলিয়ালোঁ আপোনালোকৰ আগত। চ' এইটো মই এটা অৰ্ডাৰ দিছিলোঁ, চকলেট ড্ৰিংক ফিট বিম। এইটো আপোনালোকে খাব পাৰে, বহুত ভাল হয়, প্ৰ'টিন হয়, আপোনালোকে ফাইনেলি অৰ্ডাৰ মই কৰিব ঘৰ পাৰে। পালোহি আৰু এইটো আপোনালোকে খাব পাৰে এণ্ড ব্ৰেকফাষ্টৰ কাৰণে ভাল হয়। আপোনালোকে বেবীবোৰকো, ল'ৰা ছোৱালীবোৰকো খুৱাব পাৰে। চ' এইটো মই ভাল পাইছোঁ আৰু এইটো এটা হেল্ডি হয়, ল'ব পাৰে। চ' আপোনালোকক এইটো ভিতৰতো পেকেটটো এনেকৈ আহে, টেমাৰ ভিতৰত, আৰু এনেকৈ আপোনালোকে 2 চামুচ লৈ ল'ব ধুনীয়াকৈ। 2 চামুচ লৈ পেলাই আপুনি গৰম গাখীৰ এনেকৈ লৈ ল'ব, গৰম গাখীৰো ল'ব পাৰে বা গৰম পানীও ল'ব পাৰে আপোনালোকে যিহৰ লগত খাব বিচাৰে। আৰু এইটো যিহেতু চকলেট মিঠাই হয়, তো আপোনালোকে যদি ইয়াতকৈ আৰু মিঠা লাগে চেনি এড কৰিব পাৰে, এইটো অপশ্যনেল হয়। মই চেনি ইউজ নকৰোঁ কাৰণ অলৰেডি মিঠাই হয়। তো এনেকৈ মিক্স কৰি ধুনীয়াকৈ আপোনালোকে খাব পাৰে, ৰাতিপুৱা চাহৰ সলনি গধূলি খাব পাৰে, 2 বাৰ খাব পাৰে। চ' এইটো এনেকুৱা হোৱাইট চকলেট হয়, তো খাবৰ কাৰণে বহুতেই টেষ্টি। তাৰপিছত মই সেইখিনি কৰি মেলি দুপৰীয়া টাইমত শুই গ'লোঁ, ভাত চাত খাই মেলি বহুত ভাগৰ লাগিলে। চ' ভিডিঅ'টো মই কৰিব পাহৰি গ'লোঁ, তো ভণ্টিয়ে মোক উঠালে পাৰ্চেল আহিছে বুলি। চ' তেতিয়াহে মই সাৰ পাইছোঁ, সাৰ পাই মেলি তো ভিডিঅ'টো ডাইৰেক্ট অনেই কৰিছোঁ আৰু পাৰ্চেলটো ভাবিছোঁ আপোনালোকৰ আগতে আনবক্সিং কৰোঁ। চ' এয়া মই পাৰ্চেলটো খুলি ল'লোঁ, খুলি পেলাই এয়া ভণ্টিক কৈছোঁ তই দেখাই দেচোন। তো এনেকুৱা মোৰ বটল আহিছিলে, মই অৰ্ডাৰ কৰিছিলোঁ, 3টা আহিছে। বেছি নাই লোৱা, 300ৰ ভিতৰতে লৈছিলে। আৰু চকলেটৰ যোনটো ড্ৰিংক আছিলে সেইটো মোৰ 300ৰ ভিতৰতে লৈছিলে। চ' পানী একচুৱেলি মোৰ দৰকাৰ হয় এনেকৈ, আৰু যিহেতু এনেও আমি পানী খোৱা জৰুৰী হয়, স্বাস্থ্যৰ কাৰণে ভাল হয় পানী। তো সেইকাৰণে মই এনেকৈ 3টা বটল আহিছে, এটা সৰু, এটা ডাঙৰ আৰু এটা মিডিয়াম আহিছে। চ' সৰু 2টা মই যিহেতু অ'টত গৈ থকা হয়, চ' লগত পানী বটল নিব লাগে কাৰণ ৰেগুলাৰলি কিনাটো পচিবল নহয়। তো সেইকাৰণে মই এনেকুৱা 3টা কিনি ল'লোঁ। ডাঙৰটো ঘৰত ইউজ কৰোঁ, সেইটো 2 লিটাৰমানৰ হ'ব, এটা 1 লিটাৰ আৰু এটা একেবাৰে অকণমানি হয়। কোৱালিটিও ভাল হয়, আপোনালোকে ল'ব পাৰে। আপোনালোকে অফিচ যদি যায়, অফিচ যোৱা, কলেজ যোৱা ষ্টুডেণ্ট সকলোখিনি এই বটলটো ইউজ কৰিব পাৰে। ভাল হয়, অফিচ যাবৰ কাৰণে আপোনালোকে নিব পাৰে। আৰু যিহেতু এনেও দিনটোত আমি পানী খাবই লাগে, চ' এইটো হৈছে মোৰ কাৰণে ডাঙৰটো। আৰু এটা আছে, এইটো আপোনালোকে নিব পাৰে অফিচ ডে, স্কুল এণ্ড ক'ৰবাত গ'লেও যাব নিব পাৰে। এইটো ভাল হয়, কোৱালিটি ভাল হয়, এণ্ড মই ভাল পাইছোঁ। 3 নম্বৰটো, এইটো সৰু হয়, এইটো আপোনালোকে কেতিয়াবা বজাৰ চজাৰ গ'লে কিছুমানৰ পানী দৰকাৰ হয়, চ' এইটো বেগত কেৰি কৰি নিব পাৰে। এইটো বেছি সৰু হয়, 1 লিটাৰমানৰ হ'ব, 1 লিটাৰ নহয়, এইটো ½ লিটাৰ হ'ব চাগে। চ' বেক কেমেৰা কৰি আপোনালোকৰ বটলটো দেখাই দিলোঁ কেনেকুৱা হয়, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। মই প্ৰিফাৰ কৰিছোঁ, ভাল হয়, ভাল আহিব। আৰু তাৰপিছত এয়া মেগী বনাই ভোক লাগিছিলে, মেগী খালোঁ। আজি মই ব্লগটো ইয়াতে শেষ কৰিছোঁ। বাই বাই, হেভ এ গুড ডে।